নমস্কাৰ এজি টকৰ ষ্টুডিঅ'ত মই পূজা উপাধ্যায় লৈ আহিছো আজি দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ যদি আপুনি আমাৰ চেনেলৰ নতুন তেন্তে আমাৰ চেনেলটো ফলো কৰক যাতে আমি আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে সময়মতে পায় বলক চাওঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ কাজিৰঙাৰ বনকৰ্মীৰ কাষত ব্লেক ৱেলছ ব্ৰহ্মপুত্ৰ বাৰণী পানীয়ে এক আতংকৰ ৰূপ সৃষ্টি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যাৰ ফলত দিনে ৰাতিয়ে কৰ্তব্যত ব্ৰতি থাকিবলগীয়া হৈছে বনকৰ্মী আৰু আৰক্ষীৰ লোকসকল ৰাষ্ট্ৰীয় উদ্যানখন বাৰণী পানীয়ে বুৰাই পেলোৱাৰ পাছতেই জীৱকুলৰ এক ভয়ানক সংকেত বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে নিৰাপদ ঠাই বিচাৰি জীৱ-জন্তুৱে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি পাহাৰলৈ মেলা দেখা যায় এনে সময়ত জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আহি পৰাৰ বাবে জাগ্ৰত প্ৰহৰী হিচাপে থিয় দিবলগীয়া হয় কাজিৰঙাৰ বনকৰ্মী আৰু আৰক্ষীৰ দলে বুক পিয়া সকলো পাহৰি দিনে নিশাই কৰ্তব্যত ব্ৰতী হোৱা এই কৰ্মচাৰীসকলৰ কাষত থিয় দিয়ে বোকাঘাটৰ কেইজনমান যুৱকৰ প্ৰচেষ্টাত গঠন হোৱা সংস্থা ব্লেক ৱেলছে এই সংস্থাই প্ৰায় 50 জন সদস্যই কৰ্তব্যৰত কৰ্মীসকলক ৰাতিৰ আহাৰ প্ৰদান কৰে প্ৰায় 200 গৰাকী কৰ্মীক আহাৰ প্ৰদান কৰে এই সংস্থাই চনৰ সভাপতি সমুজ্জ্বল শইকীয়া সম্পাদক দেৱাশিষ বৰা আৰু সাংগঠনিক সম্পাদক কংকনজ্যোতি বৰাৰ লগতে বহু কেইজন যুৱকৰ প্ৰচেষ্টাত গঠন হোৱা এই সংস্থাই বিভিন্ন গঠনমূলক কাম কৰাৰ উপৰিও ৰক্তদান আতৰজনক সহায় আৰু আৰ্থিকভাৱে দুৰ্বল লোকসকলক চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱা দেখা পোৱা গৈছে বোকাঘাটৰ পৰা পূজা ভাৰদ্বাজৰ ৰিপৰ্ট এজি টক